এগৰাকী মুছলিম যুৱকে এটা ডাঙৰ আইচক্ৰীম ফেক্টৰীত উচ্চ পদবী এটাত নিয়োজিত আছিল। এদিনাখন নিজ দায়িত্ব পালনৰ অন্তত কিছু পৰীক্ষা নিৰীক্ষাৰ বাবে ফ্ৰিজাৰ ৰুমলৈ গৈছিল যুৱকজন, য'ত আছিল 1000 লিটাৰৰ অধিক আইচক্ৰীম একেলগে সংৰক্ষণ কৰি ৰাখিব পৰাৰ এক বৃহৎ ব্যৱস্থা। ফ্ৰিজাৰ ৰুমত সোমোৱাৰ পিছতেই দুৰ্ভাগ্যজনকভাৱে হঠাৎ ৰুমৰ দৰ্জাখন নিজেই বন্ধ হৈ পৰে। ফলত যুৱকজন আবদ্ধ হৈ পৰে ফ্ৰিজাৰ ৰুমৰ বন্ধ কোঠাত। যুৱকজনে দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি দৰ্জাখন খুলিবলৈ চেষ্টা কৰে যদিও তেওঁ ব্যৰ্থ হয়। ভিতৰৰ পৰা চিৎকাৰ কৰি তেওঁ সাহায্য বিচাৰিলে, কিন্তু কোনেও তেওঁক সাহায্যৰ বাবে আগবাঢ়ি নাহিল, কাৰণ ইতিমধ্যে নিজ ডিউটি শেষ কৰি ঘৰমুৱা হৈছিল সি সকলোৱে। এইদৰে কেইবা ঘণ্টাজোৰা সময় ধৰি তেওঁ আবদ্ধ হৈ ৰৈছিল ফ্ৰিজাৰ ৰুমৰ ভিতৰত। যুৱকজনে বুজিলে যে তেওঁৰ শৰীৰৰ শিৰা উপশিৰাৰ ভিতৰত প্ৰবাহিত হৈ থকা ৰক্তকণিকাসমূহ ক্ৰমে বৰফলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছে। লাহে লাহে স্মৃতিশক্তিও হেৰুৱাই পেলোৱাৰ উপক্ৰম হ'ল তেওঁৰ। উপায়ন্তৰ হৈ যুৱকজনে মনে মনে মহান আল্লাহ পাকক স্মৰণ কৰিলে আৰু ক'লে, হে আল্লাহ, এই কাৰখানাত থকাকালীন যদি মোৰ এটা কৰ্মও তোমাৰ পচন্দ হৈছে, তেন্তে তুমি মোক আজি এই কঠিন বিপদৰ পৰা উদ্ধাৰ কৰা। ঠিক তেতিয়াই আচৰিতভাৱে ফেক্টৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী আহি ৰুমৰ দৰ্জাখন খুলি দিয়ে। অৱশেষত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। দীৰ্ঘ চিকিৎসাৰ অন্তত সুস্থ হোৱাৰ পিছত আকৌ এটা সময়ত তেওঁ নিজ কৰ্মস্থলীলৈ উভতি আহে। কৰ্মস্থলীলৈ উভতি আহি তেওঁ সেই নিৰাপত্তাৰক্ষীজনক সাক্ষাৎ কৰে আৰু সাক্ষাৎ কৰি নিৰাপত্তাৰক্ষীজনক তেওঁ প্ৰশ্ন কৰে যে সিদিনাখন আপুনি কেনেকৈ ফ্ৰিজাৰ ৰুমত মই আবদ্ধ হৈ আছোঁ বুলি গম পাইছিল। ইয়াৰ উত্তৰত নিৰাপত্তাৰক্ষীজনে ক'লে, ছাৰ, এই কাৰখানাত মই বিগত 35 বছৰ ধৰি কৰ্মৰত হৈ আছোঁ। ইয়াতে 100জনৰো অধিক অফিচাৰ আছে। তেওঁলোক প্ৰতিদিনেই দুৱাৰেৰে প্ৰৱেশ কৰে আৰু প্ৰস্থান কৰে। সাধাৰণ এগৰাকী নিৰাপত্তাৰক্ষী বুলি মোৰ পিনে কোনোদিনেই তেওঁলোকে দৃষ্টিপাতো নকৰে। এই সকলোবোৰৰ মাজত একমাত্ৰ আপুনিয়েই প্ৰতিদিন ৰাতিপুৱা মোক শুভেচ্ছা জনাই হাঁহিমুখে চালাম পেশ কৰে আৰু ডিউটিৰ শেষত হাঁহিমুখে আপুনিয়েই মোক সম্ভাষণ জনাই আল্লাহ হাফিজ বুলি কৈ কৰ্মস্থলীৰ পৰা প্ৰস্থান কৰে। যা হওক, অইন দিনৰ দৰে সিদিনাখনো মই আপোনাৰ পৰা হাঁহিমুখীয়া চালাম পাইছিলোঁ, কিন্তু যথা সময় উকলি যোৱাৰ পিছতো আপোনাৰ মুখেৰে আল্লাহ হাফিজ শুনা পোৱা নাছিলোঁ। সেয়ে মই সিদ্ধান্ত লৈছিলোঁ যে জৰুৰ আপুনি কিবা কঠিন বিপদৰ সন্মুখীন হৈছে। সেয়ে মই গোটেই কাৰখানাতে আপোনাক চলাত কৰাৰ সিদ্ধান্ত ল'লোঁ। মোৰ অন্তৰাত্মাই কৈছিল যে হয়তোবা আপুনি কোনো বিপদ তথা সমস্যাৰ সন্মুখীন হৈছে। এই ভাবিয়ে মই আপোনাক বিচাৰি গোটেই কাৰখানা চলাত কৰাৰ পিছত আপোনাৰ সন্ধান পালোঁ আৰু আপোনাক উদ্ধাৰ কৰিলোঁ। এইদৰেই সিদিনা জীৱন দান পাইছিল আপুনি। প্ৰিয় দৰ্শক, দেখিলেনে এটা হাঁহিমুখীয়া সামান্য সম্ভাষণে কিদৰে এটা প্ৰাণ ৰক্ষাৰ আহিলা হৈ পৰিল। সেয়েহে ইছলামে কয়, আসসালামু কবলাল কালাম, অৰ্থাৎ কথা বতৰাৰ আগত চালাম কৰিবা। আমি প্ৰত্যেকেই ইজনে সিজনৰ লগত চালাম আৰু সম্ভাষণৰ জৰিয়তে হাঁহিমুখে মিলিত হৈ জীৱন যৌৱন তথা ইহকাল পৰকালক সুন্দৰ কৰি তোলো আহক। ধন্যবাদ।